হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক কেনেকুৱা এটা বস্তু দেখাম। মৰা মানুহক কেনেকৈ শ্মশানলৈ লৈ যায়, কি কি নিয়ম কৰি লৈ যায় মৰা মানুহক শ্মশানলৈ, আজি সকলো দেখাম। ভিডিঅ'টো চাই থাকক, গোটেইখিনি দেখাম, অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। এনেকৈ মানুহবিলাক খবৰ ল'ব আহিছে, ৰখি আছে। পৰিয়ালৰ মানুহ কোনোবা আৰু আহিব বোলে, সেইকাৰণে ৰখি আছে। আৰু গাঁৱৰ ওচৰৰ মানুহবিলাকেও খবৰ ল'ব আহিছে, সেয়া ৰখি আছে। পৰিয়ালৰ মানুহ অহালৈ বাট চাই আছে, কাৰণ কিবা নিয়ম নীতি কৰিবলগীয়া আছে, সেইকাৰণে ৰখি আছে। আৰু সেইফালে ইয়াৰ ওচৰৰ গাঁৱৰ মানুহ আহি খবৰ ল'ব আহিছে। এনেকৈ চাঙিখন বনাই আছে, কাৰণ সেইখন চাঙিতে আইতাক উঠাই দি সেইখন চাঙিতেই লৈ যোৱা হ'ব শ্মশানলৈ। চাঙিখন ৰেডি হৈছেই, আৰু সেয়া আইতাক উলিয়াই আনিছে সেই চাঙিখনলৈ। চাঙিখনত এতিয়া ধুনীয়াকৈ খুৱাই দিব, আৰু সেয়া ধূনা জ্বলাই দিছে। সেই চাঙিখনত খুৱাই দিব, সেয়া খুৱাই দিছে চাঙিখনত ধুনীয়াকৈ। আগত ধূনা জ্বলাই দিছে আৰু বগা কাপোৰ দি এনেকৈ ঢাকি দি গোটেই পৰিয়ালৰ মানুহে প্ৰাৰ্থনা গাই পেলাই বিদায় দিয়া হয়। কাৰণ ময়ো সেৱা কৰিবলগীয়া হৈছিল, সেইবাবে ভিডিঅ'টো ভালকৈ মই উঠাব নোৱাৰিলোঁ, সেইবাবে ক্ষমা বিচাৰিছোঁ। এনেকৈ প্ৰাৰ্থনা গাই হ'ল, আৰু এতিয়া চাৰিজনে কান্ধত তুলি লৈছে, সেই আইতাক নিবলৈ ওলাইছে শ্মশানলৈ। আৰু এনেকৈ চোতালত দুই এক পাক ঘূৰাই পেলাই সেনেকৈ লৈ যোৱা এটা নিয়ম আছে বোলে। সেনেকৈ এক পাক ঘূৰাই এতিয়া শ্মশানলৈ লৈ গৈছে, এয়া চাই থাকক। এনেকৈয়ে চিতাত উঠাই দিয়া সময়ত কান্ধত তুলি 7 পাক ঘূৰাই পেলাই চিতাত উঠাই দিয়া হয়, সেয়া ঘূৰাই আছে। আৰু ইফালে চিতাখনৰ কাৰণে সেয়া খৰি কাটি আছে। ইফালে এনেকৈ 7 পাক ঘূৰোৱাৰ পিছত চিতাত উঠাই দিব।
এনেকৈয়ে সেৱা এটা জনাই লৈ যোনে ফাঁচি ধৰে তেওঁ সেৱা এটা জনাই সকলোৱে আশীৰ্বাদ দি এনেকৈয়ে মুখাগ্নি কৰা হয়। 7 পাক ঘূৰি সেনেকৈ পিছত এনেকৈ জুই জ্বলাই দিয়া হয় চিতাত। এনেকৈ কাপোৰখিনিও অনা হয়। মৰা মানুহজনৰ কাপোৰখিনি এনেকৈ আনি কাপোৰখিনিও এটা ছাইডত জ্বলাই দিয়া হয়।